নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম ভগ্নাংশবোৰক দশমিক ৰূপত কেনেকৈ লিখা হয়। ঠিক আছে, ইয়াতে দুটা মিশ্ৰ ভগ্নাংশ দিয়া আছে, 5 সমস্ত 8 ভাগৰ 1 আৰু মই লৈছোঁ 14 সমস্ত 3 ভাগৰ 1। দুটা মিশ্ৰ ভগ্নাংশ লৈছোঁ। তোমালোকে অপ্ৰকৃত ভগ্নাংশত থাকিলে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ লৈ কেনেও তোমালোকে দশমিক ৰূপত প্ৰকাশ কৰিব পাৰা, সহজ হয়। আৰু যদি প্ৰকৃত ভগ্নাংশত থাকে, যেনেকৈ ধৰা প্ৰকৃত ভগ্নাংশ এটা যিকোনো যদি আমি এনেকৈ কওঁ, যেনে ধৰা 1/4, তেতিয়াহ'লে 4 দি একক হৰণ কৰিয়ে ডাইৰেক্ট দশমিকত লিখিব পাৰা। ইয়াতে আছে মিশ্ৰ ভগ্নাংশক আমি এনেকৈ লিখিব পাৰোঁ, 5 সমস্ত 8 ভাগৰ 1 আছে, তাক আমি এনেকৈ লিখিব পাৰোঁ 5 + 1/8 এনেকৈ লিখিব পাৰোঁ। এতিয়া 8 ভাগৰ যে 1 আছে তাক তোমালোকে হৰণ কৰি লৈ লোৱা, এইটো দশমিক দিলোঁ 0, 8 দি এবাৰ যাব 8, নামিল 2, আছে 0, 20 আহিল, তো 8 দুইবাৰ যাব 16, নামিল 4, নামিল দশমিক আছে আৰু এটা 0, 5 বাৰ 1 2 5, তেতিয়াহ'লে তোমাৰ হ'ব 5 + 0.125, এইটো পাই গ'ল। তাৰমানে এইটো মানে তুমি লিখিব পাৰা 5.125, এই দুটা যোগ কৰিলে। ভগ্নাংশৰ যোগটো পাইছাই, তোমালোকে কৰিব পাৰিবা নিশ্চয়, কৰিলে হ'ল। 5.000 সদায় ভগ্নাংশ দশমিকৰ জোখৰ ক্ষেত্ৰত দশমিকৰ যোগ কৰোঁতে সদায় দশমিকৰ তলত দশমিক হ'ব লাগিব সদায়। যেনেকৈ ইয়াতে 5 আছে, 5.000 ল'ব লাগিব তেতিয়াহ'লে, আৰু দশমিকৰ তলত দশমিক দিব লাগিব, তাৰপিছত তুমি যোগ কৰিব পাৰিবা। দশমিকৰ যোগ কৰোঁতে এনেকৈ যোগ কৰিব লগা হয়। তো এইটো কৰলাই, এইটো এতিয়া চাই ল'বা, 14 সমস্ত 3 ভাগৰ 1, তোমালোকে নিজেও কৰিব পাৰিলা হয়। একক হৰণ কৰিব লাগে 3 দি, দশমিক দিয়া 0, আৰু 3 বাৰ গ'ল 9, আৰু নামিল 1, এনেকৈ যাই থাকিব। দশমিক আছে 0, 3, 3 আফটাৰ এনেকৈ ডট ডট হ'ব। তেতিয়াহ'লে 14 সমস্ত 3 ভাগৰ যে 1 আছিল, সেইটোক আমি কি বুলি লিখিব পাৰোঁ? 14 + 3 ভাগৰ 1 বুলি লিখিব পাৰোঁ। আৰু 3 ভাগৰ 1ক দশমিক 3 3 3 3 এনেকৈ যাই থাকে। তো 14 + 0.333 লিখিব পাৰি, তাৰপিছত যোগ কৰি দিয়া জাষ্ট 333। সহজ প্ৰক্ৰিয়া হয় এইটো মিশ্ৰ ভগ্নাংশত থাকিলে, বা অপ্ৰকৃত ভগ্নাংশত থাকিলেও তোমালোকে মিশ্ৰ ভগ্নাংশলৈ লৈ আনি কিনে এনেকৈ যোগ কৰিব পাৰা। আৰু যদি প্ৰকৃত ভগ্নাংশত থাকে তেতিয়াহ'লে ডাইৰেক্ট হৰণ কৰি দিলেই হ'ল। ঠিক আছে, এতিয়া আমি কৰিম, ইয়াতে দিয়া আছে 4 2 নম্বৰটো চাবা তোমালোকে। 47 মিলিমিটাৰক চেণ্টিমিটাৰ, মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা দিয়া আছে। ইয়াৰ কাৰণে তোমালোকে জানিব লাগিব, যিটো আগতে পাই আহিছা সৰু ক্লাছত, তথাপি মই এবাৰ লিখি দিছোঁ কি আছিল। 10 মিলিমিটাৰ সমান কি আছিল? 1 চেণ্টিমিটাৰ, আৰু 100 চেণ্টিমিটাৰে 1 মিটাৰ, 1000 মিটাৰ হ'ব, 1000 মিটাৰ ইকুৱেল টু কিমান হয়? 1 কিলোমিটাৰ। এইখিনি কথা জানিব লাগিব, তেতিয়াহে কৰিব পাৰিবা। আগতে পাই আহিছা, তথাপি মই এবাৰ লিখি দিছোঁ। এতিয়া 47 মিলিমিটাৰক যে আছে, সেইটোক চেণ্টিমিটাৰত নিব লাগে, মিটাৰক নিব লাগে, আৰু কিলোমিটাৰত প্ৰকাশ কৰিব লাগে। ঠিক আছে, যেতিয়া আমি মিলিমিটাৰটো সৰু, মিলিমিটাৰতকৈ চেণ্টিমিটাৰ ডাঙৰ, চেণ্টিমিটাৰতকৈ আৰু মিটাৰ ডাঙৰ, মিটাৰতকৈ আৰু কিলোমিটাৰ ডাঙৰ। যেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ নিম, তেতিয়াহ'লে যেতিয়া মিলিমিটাৰত আছে চেণ্টিমিটাৰলৈকে নিম, তেতিয়াহ'লে 10 ভাগৰ 1ৰে পূৰণ কৰিব লাগিব। ঠিক আছে, যেনে মই কৰি দিছোঁ চাবা, 47 মিলিমিটাৰৰ পৰা যেতিয়া আমি চেণ্টিমিটাৰক নিম, তেতিয়া 47ক পূৰণ কৰিব লাগিব 10 ভাগৰ 1ৰে। হৈ গ'ল, তাৰ মানে তুমি পালা 47/10, এইটোৰ একক হ'ব চেণ্টিমিটাৰ। হয়নে? যেতিয়া আমি কি কৰিছোঁ, সৰুৰ পৰা, মিলিমিটাৰটো সৰু, মিলিমিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লগা হয়, তেতিয়াহ'লে 10 ভাগৰ 1ৰে পূৰণ কৰিব লাগিব। ইয়াতে আছে 10 মিলিমিটাৰ মানে 1 চেণ্টিমিটাৰ, এইটো বাৰু আৰু ব্যাখ্যা নকৰোঁ, আৰু এইখিনিয়ে কৈ দিলোঁ, তোমালোকে মনত ৰাখিবা এনেকৈ। আৰু যদি চেণ্টিমিটাৰৰ পৰা মিলিমিটাৰলৈকে নিব লগা হ'ল হয়, তেতিয়াহ'লে 10ৰে পূৰণ কৰিব লাগিল হয়। আৰু মিলিমিটাৰৰ পৰা চেণ্টিমিটাৰলৈ আনিব লগা হ'লে
10 ভাগৰ একেৰে পূৰণ কৰিব লাগিব ঠিক তেনেকৈ যদি মিটাৰৰ পৰা তুমি চেণ্টিমিটাৰলৈকে নিয়া তেতিয়াহ'লে 100ৰে পূৰণ কৰিব লাগিব আৰু যদি চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ লৈ আহা তেতিয়াহ'লে 1/100 মানে 100 ভাগৰ একেৰে পূৰণ কৰিব লাগিব প্ৰতিক্ৰমেৰে পূৰণ কৰিব লগা হয় ঠিক আছে এতিয়া মই এক্সাম্পল দিব পাৰোঁ যেনে 40 যদি সেন্টিমিটাৰ ইকুৱেল মিটাৰক এটুক সেন্টিমিটাৰ বা যদি মিলিমিটাৰক লগি নিব লগা হয় আমি 40 মিলিমিটাৰ বা সেন্টিমিটাৰলৈ নিছোঁ হয় না এতিয়া আমি 47 সেন্টিমিটাৰক যদি মিলিমিটাৰলৈকে নিব লগা হয় ডাঙৰৰ পৰা সৰুলৈকে নিব লগা হয় তেতিয়াহ'লে 47 পূৰণ 10 এইটো হ'ব তোমাৰ মিলিমিটাৰ মানে 470 হ'ব এইটো মিলিমিটাৰ আগতে কৈছোঁ যে 10 100 1000ৰে পূৰণ কৰিলে যেইটা শূন্য থাকে পিছত সেইটা শূন্য বহি যাব আৰু যদি হৰণ কৰা দশমিকটো আগৰ ক্লাছত কৈ দিয়া হৈছে যদি হৰণ কৰা 10 100 1000ৰে তেতিয়াহ'লে দশমিকটো আগবাঢ়ি আহিব আগফালে গুচি যাব যেইটা শূন্য আছে সেইটা আগফালে গুচি যাব ঠিক আছে এতিয়া 47 মিলিমিটাৰক মিটাৰলৈকে কেনেকৈ নিয়া হ'ব এতিয়া 47 যে মিলিমিটাৰ আছিল সেইটো মানে আমি কিমান পালোঁ 47/10 সেন্টিমিটাৰ পালোঁ সহজ প্ৰক্ৰিয়াত আমি কি কৰিলোঁ প্ৰথমে মিলিমিটাৰ বা সেন্টিমিটাৰলৈকে আনলোঁ এতিয়া সেন্টিমিটাৰৰ পৰা মিটাৰলৈকে নিম আৰু সেন্টিমিটাৰৰ পৰা মিটাৰলৈকে নিয়াৰ কাৰণে কি কৰিব লাগিব ইয়াতে চোৱা সেন্টিমিটাৰ সৰুৰ পৰা ডাঙৰলৈ নিয়া হৈছে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ হ'লে 100 ভাগৰ একেৰে পূৰণ কৰিব লাগিব তাৰমানে 47/10 ইনটু 1/100 এইটোদি কৰিলে তোমাৰ মিটাৰত আহি গ'ল তাৰ মানে 10 আৰু 100 পূৰণ হ'ব তলত তাৰমানে হৈ গ'ল 1000 আৰু 47 এইটোক আমি দশমিকত লিখিব পাৰোঁ এইটোৰ একক হ'ব মিটাৰ দশমিকত লিখিলে কি হ'ব দশমিক ইয়াৰ পৰা তিনিটা আগুৱাই যাব যিহেতু 1000ত তিনিটা শূন্য আছিল আগৰ ক্লাছত কৈ দিয়া হৈছে তো এটা দুটা তিনিটা আগত আহিব 047 হ'ব তাৰে আগত দশমিক হ'ব ইমান মিটাৰ হ'ল আকৌ 47 মিলিমিটাৰক যদি কিলোমিটাৰলৈকে নিব লগা হয় আমি অলৰেডি মিটাৰলৈকে আনছোঁৱে তো আমি মিটাৰৰ পৰা কিলোমিটাৰলৈকে নিম ডাইৰেক্ট হেৰিৰ পৰা মিলিমিটাৰৰ পৰা কিলোমিটাৰলৈকে নিয়াতকৈ যদি মিটাৰৰ পৰা কিলোমিটাৰলৈকে লৈ যাওঁ তেতিয়া সুবিধা হ'ব তাৰ মানে হ'ল তোমাৰ 47 মিলিমিটাৰ মানে ইমান মিটাৰ ইয়াক আমি কিলোমিটাৰলৈ লৈ গ'লে হ'ল তাৰ মানে 47 মিলিমিটাৰ মানে হ'ল তোমাৰ 0.047 মিটাৰ ইয়াক কিলোমিটাৰলৈকে নিয়াৰ কাৰণে কি কৰিব লাগিব চোৱা 1000 মিটাৰ মানে 1 কিলোমিটাৰ আছিল মিটাৰটো সৰু হয় না মিটাৰৰ পৰা কিলোমিটাৰলৈকে নিব লাগিলে 1000 ভাগৰ একেৰে পূৰণ কৰিব লাগিব তাৰ মানে 0.047 ইনটু 1/1000 হৈ গ'ল ইমান এতিয়া কিলোমিটাৰত আহিল তাৰ মানে 47 যে মিলিমিটাৰ আছিল সেইটো এতিয়া কিলোমিটাৰলৈকে আহিল এইটো কৰিলে হ'ল 1000ৰে মানে হৰণ কৰিব লাগে কাক 0.047 আৰু তিনিটা আগফালে যাব যিহেতু আমি কৈছোঁৱে হৰণ কৰিলে তলত 100 বা 10 বা 1000ৰে যেতিয়া হৰণ কৰিম যেইটা শূন্য থাকিব ইয়াতে তিনিটা শূন্য আছে দশমিকটো তিনিটা আগফালে গুচি যাব তে কি হ'ব ইয়াতে অলৰেডি কেইটা আছিলে এটা শূন্য আছিলে আৰু তিনিটা শূন্য আহিব মানে টোটেল 4টা শূন্য আগত হ'ব তাৰে আগতহে দশমিক হ'ব আৰু এইটো কিলোমিটাৰত প্ৰকাশ হৈ গ'ল আজিলৈ এইখিনিয়ে বাৰু